Welcome back to my channel and welcome to my another video. আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোবোৰ ভালে কুশলে আছে আৰু আজি 25 তাৰিখ তো আজি আমাৰ লাষ্ট ডে ইয়াত আৰু আজি যেহেতুকে আমাৰ কোনো মেডিকেলৰ একো কাম নাই তো সেইকাৰণে ভাবিলো এবাৰ ফুৰি আহো তো আমি এঠাইলৈ যাওঁ ক'ত যাম কৈ আছো আপোনালোকক গতিকে চাই থাকিব ভিডিঅ'টো তো এখন হল কাক্কারভিটার মেইন টাউন এইখিনি আমি যিখিনি ঠাইত আছো এই ঠাইখিনিৰ নাম হল কাক্কাৰভিটা মেচিন নগৰ নেপাল তো আমি আজি গৈ আছো বুদ্ধিষ্ট টেম্পল এটা আমি থকা হোটেলখনৰ পৰা বেছি দূৰ নহয় খোজকাঢ়ি যাব পাৰি তো আমি খোজকাঢ়িয়ে গৈ আছো তো চাও কেনেকুৱা হয় মন্দিৰটো আপোনালোককো দেখাই যাম আৰু অসমৰ আৰু নেপালৰ মানে ওয়েদাৰ একদম একে তাতো যিমান গৰম ইয়াতো সিমানেই গৰম So 20 মিনিটমান খোজ কাঢ়ি অহাৰ পাছত আমি পাই গ'লো এয়া বুদ্ধিষ্ট মনেষ্ট্ৰি আৰু মনেষ্ট্ৰিটোৰ নাম একদম টান মানে মই ক'বই নোৱাৰিলোঁ জিভাখনে নুঘূৰে মানে এনেকুৱা টান আৰু মনেষ্ট্ৰিটোৰ নাম তো তাত যেতিয়া আমি মানুহখিনিক সুধিলোঁ আমি সুধি গৈছোঁ মনেষ্ট্ৰি থকা বুলি গম পাওঁ মানে আমাৰ হোটেলৰ মানুহখিনিয়ে কৈছিল আৰু মনেষ্ট্ৰি এটা যে আছে কি তো সেইকাৰণে আমি সুধি গ'লোঁ তো নেপালী মানুহসকলে মানে মনেষ্ট্ৰি বুলি ক'লে পুটুককৈ ধৰিব নোৱাৰে তেওঁলোকে মানে মনেষ্ট্ৰিটো গুম্বা বুলিহে জানে তো যেতিয়া কওঁ আৰু যে বুদ্ধিষ্ট টেম্পলটো কোনফালে আছে তো তেতিয়াহে তেওঁলোকে কয় অ' আচ্ছা গুম্বা তেনেকৈ কয় তো তেতিয়া গম পালোঁ আৰু আমি যে মনেষ্ট্ৰিটোক তেওঁলোকে গুম্বা বুলি কয় তো নেপালী ভাষাত গুম্বা হয় তো আমিও গ'লোঁ সোমাই ভিতৰে আৰু ইমান ধুনীয়া পৰিৱেশ আৰু ইমান শান্ত পৰিৱেশ মানে কি ক'ম মন শান্তি হৈ যায় আৰু গ'লে সঁচাকৈ খুব ধুনীয়া পৰিৱেশ হয় মনেষ্ট্ৰিটোৰ ভিতৰে হয়তো সকলো মনেষ্ট্ৰিতে সেনেকুৱা হ'ব পাৰে মই নাজানো কিন্তু এই মনেষ্ট্ৰিটোত বহুত শান্ত পৰিৱেশ মানুহৰ কোনো ভিৰ নাই আৰু কোনেও ইমান জোৰে কথা ক'ব নোৱাৰে আৰু কথা ইমান জোৰে ক'ব নিদিয়ে বহুত শান্ত পৰিৱেশ হয় আৰু ভিতৰে মানে গৌতম বুদ্ধৰ এটা মূৰ্তি আছে লগতে তেওঁলোকৰ ডাঙৰ যিজন গুৰু হয় তো তেওঁলোকৰো সেনেকৈ ফটো দি থৈ দিছে আৰু মই দেখাই আছোঁ আপোনালোকক ভিতৰখিনিও আৰু তেওঁলোকে এই বাতিত মানে পানী ভৰাই থৈ দিছে কিন্তু কিয় থৈ দিছে এইটো নাজানো কাৰণ মংজনৰ লগত আমি ভালকৈ কথা পাতিব নোৱাৰিলোঁ তেওঁ বেলেগ এটা কামত বিজি হৈ আছিল তাৰমানে সেইকাৰণে আমি ভালকৈ কথা ক'ব নোৱাৰিলোঁ কিন্তু মংজনে আমাক এই মনেষ্ট্ৰিটোৰ চাৰিওফালে আমাক পৰিক্ৰমা কৰিব দিছিল তো আমি এবাৰ পৰিক্ৰমা কৰি লৈছোঁ সেইবোৰ আপোনালোকে দেখা পাব ভিডিঅ'টো চাই থাকিলে
তো মনেষ্ট্ৰীটো চোৱাৰ পিছত আমি তাৰ ওচৰৰ দোকান এখনত সোমালোঁ অকণমান কিবা বস্তু ল'বৰ কাৰণে। তেতিয়া তাৰ দোকানীজনে আমাক ইণ্ডিয়ান কাৰেঞ্চিটো মানে কেনেকৈ ওলায় আৰু সেইটো আমাক দেখাই দিলে অলপ। যেনেকৈ ধৰক নেপালত আপোনাৰ জিন্স এটাৰ দাম বা কুৰ্তি এটাৰ দাম যদি আপোনাৰ 500 হয়, তেনেহ'লে আপুনি ইণ্ডিয়ান দামটো জানিবৰ কাৰণে আপুনি সেই 500টোক 1.6 ডিভাইড কৰিব লাগিব। তেতিয়া আপোনাৰ মানে ইণ্ডিয়ান যিটো কাৰেঞ্চি সেইটো ওলাই যাব। তো আমাক সেইখিনিয়ে মানে তেওঁ এনেকৈ কেলকুলেটাৰত দি পেলাই বুজাই আছিল আৰু মই সেনেকৈ অকণমান ৰেকৰ্ডিং কৰি ল'লোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, যদি কোনোবাই নেপালত যায় তেনেহ'লে তেনেকৈ মানে ইণ্ডিয়ান কাৰেঞ্চিটো আপোনালোকে ওলাব পাৰিব আৰু। তো মনত ৰাখিব 1.6ৰে নেপালী দামটো আমি ডিভাইড কৰিব লাগিব, তেতিয়া ইণ্ডিয়ান কাৰেঞ্চিটো ওলাই যাব। তো এবাৰ আমি এখন পাৰ্কত সোমাই যাওঁ আৰু অলপমান চাই যাওঁ কি কি আছে কি নাই। আহিছোঁৱে যেতিয়া আজি লাষ্ট হয়, চ' অলপ চাই যাওঁ আৰু। আমাৰ হোটেলখনৰ একদম ওচৰতে আছে পাৰ্কখন। भैया पार्क का टिकट कितना है इंडियन 10 रुपीज और छोटा बच्चा का भी चाहिए जा তুমি তোমাক যাচোন। তো আমি আহি গ'লো দেৱকোটা পাৰ্ক। একদম আমি থকা সেইখন হোটেলখনৰ একদম ওচৰতে হয়। চ' এইখন দেৱকোটা পাৰ্ক আহিম বুলি ভাবি আছিলোঁ, কিন্তু আজি টাইমটো পালোঁ আৰু টিকেট ইণ্ডিয়ানৰ 10 টকা মানে। চ' এইখনে হ'ল পাৰ্কখন, মই অলপমান দেখাই দিছোঁ আৰু। চ' ইয়াৰ পৰা ফালে বহুত স্পেচ আছে, এইবিলাক বহুত স্পেচ আছে। ইয়াত হয়তো বনাব নেকি? চ' ইয়াত খুব ধুনীয়া ফুলৰ বাগান কৰি থৈ দিছে, বিৰাট ভাল লাগে আৰু। গধূলি টাইমত বেছি ভাল লাগে, কিন্তু ইয়াতে চব মানে গধূলি বন্ধই কৰে, সেইকাৰণে দিনত আহিব লগা হ'ল। আৰু এইটো ঠাণ্ডা হয়। কি লিখা আছে? ফুলবাৰী মিত্ৰা পচনা ফুল কিতনাৰা ফুল চুল সख्त মনা হি চাহতে ফটা পাব, মানে ফুল চুব আৰু চিঙিব মানা কৰিছে। মেবি সেনেকুৱাই হ'ব। এই ফুলডাল ইমান ধুনীয়া। তো এইটো হ'ল মহাকবি লক্ষ্মীপ্ৰসাদ দেৱকোটা। তো তেওঁৰ নামেৰে মানে পাৰ্কখন হৈছে আৰু দেৱকোটা পাৰ্ক। তো যাওঁ ৰ'ব সেইফালে কোনে কি কৰিছে। মই অকলে সেইফালে আছোঁ আৰু। ধুনীয়া সৰু বাচ্চাৰ কাৰণে একদম পাৰফেক্ট আৰু মানে। এই গ'লে আমাৰ সেইকেইটা উঠিব। ধুনীয়া পাৰ্কখন, ধুনীয়া পাৰ্ক। এইখনো এখন ধুনীয়া চাগে, তাকে দেখাম বাৰু আপোনালোকক। ধুনীয়া দেই। বা মামা একদম ঝুলিয়ে আছে পুৰা লোহাৰ ঝুলনা। এই বা মামা কি ঝুলি আছে জমনি। সৰু বাচ্চাৰ কাৰণে একদম ধুনীয়া পাৰ্ক। চাই এনেকৈ চিধা চাই নাযাওঁ, চাই যাওঁ। বা বা খুব ধুনীয়া। এই আমার ছোৱালীকেইটা বাই চিঙি যাব বাচ্চা চাপৰেতো। এই বা কেৱল 4 বাৰ চম্মকা নানি হাৰুকা লাগি মাত্ৰা 6 বছৰ লগৰ বগৰে কেৱল 3 বাৰ নানি হাৰুকা দে ই বা ই পানী আছে এইখিনি ভিজি যাব। এই খাত নাই কি ও এই খাত নাই পানী এই খালি যাক যা এখানে যা কিয়া হ্যাঁ কিয়া ই বাবা ই করব দে যা পড়ে যাবে বাবু পড়া কিন্তু আৰু এয়া চাওকচোন খুৰাকৰ ওপৰত ভতিজীয়েকৰ অত্যাচাৰ। মানে তাই ইমান জোৰে মামাক মানে
জুলাইছে বেচেৰা মামাই নামিবও নোৱাৰে একো ক'বও নোৱাৰে কাৰণ মুখত তামোল এসোপা ভৰাই লৈ পেলাই মুখ ফুলি আছিল মানে মামাক এনেকুৱা লাগিছিল যেন পানীৰ ওপৰত ভেকুলী এটা ভাহি থাকিলে যেনেকুৱা লাগে একদম দেখিব সেনেকুৱাই লাগিছিল ইমান হাঁহিলোঁ আমি এইখিনি টাইম মানে বহুত জমনি লাগিছিল ভাত আহি গ'ল এয়া ভেজ থালি মাংসখিনি আহি আছে এয়া ভেজ থালিত আছে আপোনাৰ ভাত দিব এয়া চব্জি এটা আৰু এইটো ভাজি টাইপ আৰু এইটো চব্জি এইটো দালি আৰু দৈ আৰু এয়া শাক তেওঁলোকৰ মানে শাকটো কমন আৰু শাকটো আমাৰ তেওঁলোকে নাভাজে কিবা বইল কৰি দিয়ে এয়া ভাত আহি গ'ল আমাৰ আৰু ইয়াৰে চব হোটেলতে মানে কাঠৰ কাঁহী ইউজ কৰে और ये क्या है ये आचार है कितना कितना आचार है ये तो कितना आचार है किबा आचार और ये हल मटन हमारे कच्चे के लेगा वो कलर ये आचार तो हम खाई लो या अपना लोग को पिसा पैसा खाई लो से ज्यादा है तो साइना नाशपाती itu साइना नाशपाती খাইকেনে কেনেকুৱা লাগে আৰু ইয়াত শুনিব পাইছোঁ আৰু কৈছে মানে ইয়াতে পাৰ কোনেও নুপুহে এনেকৈ পাৰবিলাক ৰাস্তাই ৰাস্তাই থাকে আৰু তো ৰাস্তাই ৰাস্তাই পাৰবিলাক থাকে বা এনেকৈ এইবিলাক ধুনীয়া বিল্ডিং আছেতো সেই গোটেই বিল্ডিঙৰ ওপৰত থাকে আৰু কিন্তু ইয়াতে কোনেও নুপুহে পাৰ এভৰিৱান এতিয়া বাজিল 6টা আৰু আমি দুপৰীয়া লাঞ্চ কৰি আহি অলপ শুলোঁ এতিয়া অকণমান ওলাই আহিছোঁ বজাৰৰ ফালে মানে আহিবৰ পৰা বহুত দিনৰ ফাষ্ট ফুড আমি খোৱাই নাই তো ইয়াৰে ফাষ্ট ফুডটো অলপ খাই চাওঁ কেনেকুৱা লাগে কি তো সেইকাৰণে ৰাহুল আৰু মই ওলাই আহিলোঁ অলপ এই ওচৰতে যাম আৰু ইয়াতে তো আমি এখন ৰেষ্টুৰেণ্টত আহিলোঁ খুব ধুনীয়া এম্বিয়েন্সটো আমি চিকেন টুপ্পা আৰু ঝোল ম'ম' এটা অৰ্ডাৰ দিলোঁ আচলতে মানে কি নেপালীৰ দামটো মানে ইণ্ডিয়ান দামতকৈ অকণমান বেছি হয় আমাৰ কাৰণে বেছি হয় কিন্তু তেওঁলোকৰ কাৰণে হয়তো ইমান বেছি নহ'ব ৰিজনেবল হ'ব কিন্তু আমাৰ কাৰণে মানে নেপালীৰ দামটো বহুত বেছি হয় তো কিন্তু আমাৰ কাৰণে 100 rupees হয় আৰু ইণ্ডিয়ান কাৰেঞ্চি 100 rupees হয় Bulan bins. Swiss banget sih. Itu kan baru bidang saya. Tapi di bawah baru. Bulan bins. Cara udah sih. Udah sih. तो फैमिली वाले के लिए कोई बाबा की फैमिली वाले सब कले में पास আছে आ চিকেন টুপ্পা আৰু এয়া হ'ল ঝোল ম'ম আৰু ইমানখিনি কোৱান্টিটি দিয়ে মানে দুটাই আৰামছে খাব পাৰি আৰু এয়া মই ম'ম ড্ৰাই ম'ম পেকিং কৰি লৈছোঁ হা 1 কেজি আৰু এটা কোক লৈছোঁ খাবৰ কাৰণে মানে কোকটো খালে অলপ হজম হ'ব ন ঠিক আছে Hey everyone! আমি ৰেষ্টুৰেণ্টৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল মোৰ তো এতিয়া বাজিল 9টা আৰু 9টা বাজিল এতিয়া আৰু ভাত পানী খোৱা হৈ গ'ল আমাৰ ইয়াত মানে সোনকালে খাইতো সেইকাৰণে সোনকালে খাব লগা হৈ আছে আৰু আজি আমাৰ ইয়াত লাষ্ট দিন কালি আমি যাম ঘৰত কালি 26 তাৰিখ তো কালি আমাৰ ট্ৰেইন আছে তো এতিয়া মই যিখিনি মানে আমাৰ বেডিং আছে আৰু চব কাপোৰবিলাক একদম খুৱাই আছে হে ৰ'বা ৰ'বা আই এম চৰি তাকো এতিয়াতো আমাৰ চব কাপোৰবিলাক মানে য'তে ত'তে আছে তো এতিয়া বেডিংখিনি কৰি লওঁ আৰু কৰি লৈ যেন কালি ৰাতিপুৱা আমি ওলাই যাব পাৰোঁ আৰু তো কালি তো আজি ভিডিঅ'টো ইয়াতে খতম কৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব মানে ভাল পাইছে নে বেয়া পাইছে কিবা যদি ভুল দেখিছে কমেণ্ট কৰি জনাই দিব আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ আপকামিং ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব গতিকে আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ' এটাৰ সৈতে আকৌ লগ পাম আপোনালোকক তো বাই বাই গুড নাইট ককা ৰিয়েল ককাৰ পেট এই বহুত ভমলা পেট